ইয়াতে লিখা আছে কেদাৰনাথ 16 কিলোমিটাৰ ট্ৰেক ইয়াৰ পৰা ষ্টাৰ্ট হয়। আমি এতিয়া 16 কিলোমিটাৰ খোজকাঢ়িম। ট্ৰেক কৰিলে এটা লাখুটি লৈ ল'ব লাগে, তেতিয়া ট্ৰেকিং কৰিবলৈ ভাল হয়। আৰু এতিয়া আমি খোজ কাঢ়ি অকণকে আহি আছোঁ। বহুত ওখ পাহাৰ, ওপৰতে হেলিকপ্টাৰ চলি আছে। খোজকাঢ়ি আমি আৰম্ভ কৰিছোঁ আৰু চাহ খাবলৈ লৈছোঁ। চাহ ৰাতিপুৱা গাখীৰ চাহ খাই দিছোঁ সেইকাৰণে। তাৰপিছত আকৌ যাম 20 টকা একাপ চাহ। আৰু এয়া গৰিকুণ্ড, য'ত পানীখিনি নেচাৰেলি এনি টাইম গৰম হৈ থাকে। মানে ইয়াতে গা পা ধুৱে। খোজকাঢ়িব নোৱাৰা মানুহবিলাকে ঘোঁৰাত যায় আৰু, কিন্তু আমি নাযাওঁ, মই নাযাওঁ স্পেচিয়েলি। আৰু এইখিনি বগাই মেলি আহিছোঁ, আৰু আহি এখন ধুনীয়া গেট পাইছোঁহি। গেটখনৰ ভিতৰতে যাব লাগিব। হৰ হৰ শম্ভু। এনেকৈ এখন নদীৰ সৃষ্টি হয়। ইয়াত খালি আমি সোনকালে দেখা পাই গৈছোঁ জলপ্ৰপাতৰ পৰা নদী কেনেকৈ পৰে। হাই। ইয়াত যদিও আধা ঘণ্টাৰ মূৰে মূৰে ৱেডাৰটো চেঞ্জ হয়, কিন্তু আজি মানে ডাৱৰটো পৰিষ্কাৰেই হৈ আছে। বৰষুণ নাহিলে অকণ কষ্টটো কমি যাব আৰু। বিন্দাছ। আমি দুটাই খোজকাঢ়ি আছোঁ এতিয়া, বাকী চবেই ঘূৰালে গুচি গ'লগৈ আৰু। ভাগৰ লাগে দিয়কচোন। হৰ মহাদেৱ। আৰু এটা নিজৰা, আৰু ৰাস্তাত এইটো ধুনীয়া ৱাটাৰফল, বহুত ধুনীয়া ধুনীয়া ৱাটাৰফল। সেইদিনা মই খোজকাঢ়ি আছোঁ, আমি দুটাই বৰফৰ ঝলক দেখিছোঁ ফাৰ্ষ্ট টাইম। আৰু যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰাত যোনকেইটা কুকুৰ আহিছিলে তাৰে বংশধৰ এইকেইটা, মই ভাবিছোঁ। 2 কিলোমিটাৰ আহি পেলাই আমি অকণমান ৰেষ্ট লৈছোঁ। ভাগৰ লাগে ন, সেইকাৰণে অকণমান ৰেষ্ট লৈছোঁ, বহিছোঁ। ধুনীয়া পৰিৱেশ। এইফালে গ্লেচিয়াৰটো দেখি থাকে, আপোনালোকক টাইম লেপটত দেখাম। আৰু আমি অকণ ৰেষ্ট লওঁ, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম। আমি বহুত তলৰ পৰা আহি পেলাই 2-3 কিলোমিটাৰ আহি পেলাই এটা জেগা পালোঁহি। জেগাটোতে আমি ৰখিলোঁ অলপ টাইম, অলপ ৰেষ্ট ল'লোঁ বৃন্দা আৰু মই। আৰু তাৰপিছত আকৌ নতুন উদ্যমেৰে আকৌ আমি খোজকাঢ়িবলৈ আৰম্ভ কৰিম। সেইফালে আমি যাব লাগিব, আৰু এইফালে আমি এতিয়া গতি কৰিম। বহুত ওপৰত আছে, খোজকাঢ়িব লাগিব। তো ব'লক।